কেতিয়াবা ভাবি চাইছেনে আপুনি গ্ৰীষ্মকালত গ্ৰহণ কৰা শীতল পানীয় বা ফলৰ ৰসত কিমান পৰিমাণৰ চেনি থাকে আৰু সেই পৰিমাণৰ চেনি আপোনাৰ স্বাস্থ্যৰ বাবে উপযোগী হয়নে? পিছে এতিয়া চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ স্বাস্থ্য আৰু খাদ্য সুৰক্ষাৰ হেতুকে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষই আগবঢ়াইছে এক নতুন নিয়মাৱলী। এতিয়াৰ পৰা খাদ্য সামগ্ৰীৰ লেবেলত খাদ্যত ব্যৱহাৰ হোৱা মুঠ চেনি, নিমখ আৰু সংপৃক্ত চৰ্বিকে ধৰি পুষ্টিৰ সমগ্ৰ তথ্যসমূহ গাঢ় ৰঙেৰে ছপা কৰিবলৈ অনুমোদন জনোৱা হৈছে। তদুপৰি এবাৰত কিমান পৰিমাণৰ চেনি, সংপৃক্ত চৰ্বি তথা ছডিয়াম ব্যৱহাৰ কৰা উচিত বা পৰামৰ্শ দিয়া খাদ্য ভাত্তাসমূহ গাঢ় ৰঙেৰে ব্যাখ্যা কৰিব লাগিব। ই-কমাৰ্চ ৱেবছাইটসমূহক হেল্থ ড্ৰিংক শব্দটো আঁতৰাবলৈ নিৰ্দেশ দিয়া হৈছে, কাৰণ ই FSS আইন 2006 অধীনত প্ৰমাণিত নহয়। খাদ্য ব্যৱসায়ীসকলৰ বাবে দিয়া পৰামৰ্শসমূহ এনেধৰণৰ: বিজ্ঞাপনৰ বাবে পেকেটযুক্ত ফলৰ ৰসত 100% ফ্ৰুট জুচ লিখাবোৰ আঁতৰাব লাগিব। হুইট ফ্লাৱাৰ বা ৰিফাইণ্ড হুইট ফ্লাৱাৰ আদি উল্লেখ কৰিব নালাগে। মাল্টিচোৰ্চ ভেজিটেবল অইলবোৰক পুষ্টিকৰ বুলি দাবী কৰিব নালাগে। বাণিজ্যিক কাৰণত ORS লিখাটো পৰিহাৰ কৰিব লাগিব। সেয়ে আপুনিও সতৰ্ক থাকক আৰু পুষ্টিকৰ খাদ্য গ্ৰহণেৰে স্বাস্থ্যৰ সুৰক্ষা বৰ্তাই ৰাখক।